অৱশেষত শ্যামন্তিকা শৰ্মাই দিলে এটি ভাল খবৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু শ্যামন্তিকা শৰ্মাৰ ভাল খবৰটো পালেনে? বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু শ্যামন্তিকা শৰ্মাক কোনে কোনে ভাল পায়? হয়তো সকলোৱে ভাল পায় আগৰ তাহানিৰ সেই জানমণিজনী অৰ্থাৎ শ্যামন্তিকা শৰ্মাক। আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম শ্যামন্তিকা শৰ্মাৰ এটি ভাল খবৰ। বন্ধু বান্ধৱীসকল, তাৰ আগতে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনেধৰণৰ নতুন নতুন খবৰসমূহ আগতীয়াকৈ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনত ক্লিক কৰি অল কৰি ল'ব। বন্ধু বান্ধৱীসকল, অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই জানিবলৈ দিয়ে যে তেওঁ বহুত দিন হ'ল অসমীয়া চিনেমা লগতে ধাৰাবাহিক বা চিৰিয়েলৰ লগত বহুদিনেই তেওঁ জড়িত হৈ থকা নাই আৰু বহুদিন হ'ল আগতেই তেওঁ জানমণিৰ দৰে বহুতো চিনেমাত অভিনয় কৰিছিল অভিনেতা ৰাগ ঐনিতমৰ লগত। আৰু তেওঁ জানিবলৈ দিয়ে যে ৰাগ ঐনিতমৰ লগতো বহুদিনেই হ'ল অভিনয় নকৰা। গতিকে এইবাৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অসমবাসীলৈ আনিলে এটি ভাল খবৰ। বন্ধু বান্ধৱীসকল, অভিনেত্ৰীগৰাকীয়ে জানিবলৈ দিলে যে অহা 2024 আৰু 25 বৰ্ষত ৰাগ ঐনিতমৰ লগত একেলগে আহি আছে আমাৰ মাজলৈ ৰাজতিলক থিয়েটাৰ জৰিয়তে। আৰু তেওঁ ৰাজতিলক থিয়েটাৰত অভিনয় কৰিব। এইবাৰ সকলোৱে আমি তেওঁক দেখিবলৈ পাম এটা নতুন ৰূপত। আমাৰ চেনেলৰ পৰাও জনালোঁ তেওঁক বহুত বহুত শুভেচ্ছা আৰু আগন্তুক দিনত তেওঁ অভিনয় জগত আৰু উজ্জ্বল হৈ উঠক তাৰেই কামনা কৰিলোঁ। আপোনালোকে জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাক কোনে কোনে ভাল পায়, লগতে তেওঁ অভিনয় চাই কেনেকুৱা পায়, আৰু জানমণি চিনেমাখন আপোনালোকে বাৰু কোনে কোনে চাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। আমাৰ এই জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ বাবে ভিডিঅ'টোত এটি লাইক কৰি জনাবলৈ নাপাহৰিব, লগতে এটি কমেণ্ট কৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তেওঁৰ সুখবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। লগতে এনেধৰণৰ নতুন নতুন খবৰসমূহ পাই থাকিবলৈ যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিলোঁ, বাই বাই, ধন্যবাদ, থেংক ইউ। তলিয়াই মন আজি তোমাতে মগন, প্ৰতিদিন প্ৰতিদিশা পাবে তোমাৰ কথাকে।